হাই ফ্ৰেণ্ডছ, মোৰ নাম কৌশিক কুমাৰ নাথ। আজি আমি শিকিম মহাকাশৰ কিছুমান প্ৰশ্ন উত্তৰৰ বিষয়ে। আহকচোন। ১ নম্বৰ প্ৰশ্ন, আমেৰিকাৰ মহাকাশ গৱেষণা কৰা সংস্থাটোৰ নাম কি? উত্তৰ, নাছা। ইয়াৰ ফুল ফৰ্ম হ'ল নেশ্যনেল এৰোনটিক্স অফ স্পেচ এডমিনিষ্ট্ৰেশ্যন। ২ নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ পৰা চন্দ্ৰলৈ কিমান দূৰ? উত্তৰ, ৩,৮৪,৪০০ কিলোমিটাৰ। ৩ নম্বৰ প্ৰশ্ন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা আৰু কি কি? উত্তৰ, ২টা, ডিমছ আৰু ফবছ। ৪ নম্বৰ, এক আলোকবৰ্ষ মানে কি? উত্তৰ, ১ ছেকেণ্ডত পোহৰে প্ৰায় ৩,০০,০০০ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰ অতিক্ৰম কৰে তাক এক আলোকবৰ্ষ বোলে। ৫ নম্বৰ প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? উত্তৰ, মংগল গ্ৰহ। ৬ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ মহাকাশ গৱেষণা কৰা সংস্থাটোৰ নাম কি? উত্তৰ, ইছৰো। ইয়াৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ৭ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ, আৰ্যভট্ট। ৮ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰা দেশখনৰ নাম কি? উত্তৰ হ'ল ৰাছিয়া, ১৯৫৭ চনত। ৯ নম্বৰ প্ৰশ্নটো হ'ল মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটোৰ নাম কি? উত্তৰ, লাইকা নামৰ এটা কুকুৰ। ১০ নম্বৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ নীলা গ্ৰহ বুলি কাক কোৱা হয়? উত্তৰ, পৃথিৱী। ১১ নম্বৰ, মহাকাশৰ পৰা স্পষ্টকৈ দেখা পোৱা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি? উত্তৰ, চীনৰ প্ৰাচীৰ। ১২ নম্বৰ, পৃথিৱীৰ কোনজন ব্যক্তিক প্ৰথম মহাকাশচাৰী নামে জনা যায়? উত্তৰ, ইউৰি গাগাৰিন। ১৩ নম্বৰ, চন্দ্ৰপৃষ্ঠত প্ৰথম খোজ কঢ়া মহাকাশচাৰীজনৰ নাম কি? উত্তৰ, নীল আৰ্মষ্ট্ৰং। ১৪ নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশে প্ৰথম চন্দ্ৰলৈ মানুহ পঠিয়াইছিল? উত্তৰ, আমেৰিকা। ১৫ নম্বৰ, মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকীৰ নাম কি? উত্তৰ, ভেলেণ্টিনা তেৰেস্কভা। ১৬ নম্বৰ, ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল পুৰুষৰ ক্ষেত্ৰত? উত্তৰ, ৰাকেশ শৰ্মা। ১৭ নম্বৰ, ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল মহিলাৰ ক্ষেত্ৰত? উত্তৰ, কল্পনা চাওলা। ৰাকেশ শৰ্মা এইজন মহান ব্যক্তিৰ আত্মজীৱনী আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ছায়েন্স টিভি আছাম এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব যাতে আমাৰ সকলো ভিডিঅ' আপোনালোকে চাবলৈ পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।